হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি মই বনাম পাস্তাৰ লগত মেগী। এই ৰেচিপিটো ল'ৰা ছোৱালীবিলাকে খাই বহুত ভাল পায়। বিশেষকৈ আমাৰ ঋষিও খাই বহুত ভাল পায়। আৰু লগতে আজি আছে, আপোনালোকে সকলোৱে জানে, সূৰ্য দেৱতাৰ লগত সংগতি ৰাখি আজি ছট পূজাও হয়। সেয়াও আপোনালোকক দেখাম, ব'লক। পাস্তা আৰু মেগী বনাবৰ কাৰণে প্ৰথমে মই পাস্তা আৰু মেগীখিনি বইল কৰি ল'লোঁ। তাত অকণমান দিলোঁ নিমখ আৰু ৰিফাইন অইল আৰু পিঁয়াজ এটা কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম। এখন কেৰাহী গেছত বহাই দিছোঁ। তাত ঢালি দিম ৰিফাইন তেল। তেলখিনি গৰম হোৱাৰ পিছত কাটি থোৱা পিঁয়াজখিনিও ঢালি দিম। পিঁয়াজখিনি মই ৰঙচুৱা হ'বলৈ দিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই বইল কৰি থোৱা পাস্তা আৰু মেগীখিনি ঢালি দিম। পাস্তাখিনি ঢলাৰ পাছত এতিয়া মই ইয়াত ঢালি দিম আধা চামুচ হালধি পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ আৰু ভালদৰে লৰাই ল'ম। এইখিনি হৈছে জিৰা, জালুক, লচুন আৰু আদাৰ পেষ্ট। এই পেষ্টখিনি মই মিক্সিত পিচি লৈছিলোঁ। ইয়াৰ পৰাও মই এচামুচ পাস্তাত ঢালি দিম আৰু ভালদৰে অলপ সময়ৰ কাৰণে ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দি দিম। নিমখ অলপ কমকৈ দিম। পিছত যেতিয়া চচবিলাক দিম তাত অলপমান নিমখ থাকেই, সেইকাৰণে নিমখটো আপোনালোকে নিজৰ জোখমতে ঢালি দিব আৰু অকণমান কমকৈ দিব আৰু সকলোবোৰ লৰাই ল'ম। মেগীৰ মছলা পেকেট আছিলে, সেই পেকেটো দি দিম আৰু লৰাই ল'ম। জালুকৰ গুড়াও আধা চামুচ দি দিম। সকলোবোৰ দিয়াৰ পিছত এতিয়া ঢালি দিম মই ভিনেগাৰ অকণমান। ভিনেগাৰ ঢলাৰ পিছত ঢালি দিম চয়া চচ। আৰু শেষত ঢালি দিম টমেটো চচ আৰু সকলোবোৰ লৰাই ল'ম। ভিনেগাৰ ঢালি দিয়াৰ লগে লগে কালাৰটো বহুত ধুনীয়া হৈ যায়। মোৰ পাস্তা মেগী ৰেডি হৈ গ'ল। এতিয়া আমি খাই লওঁ। প্লেট এখনত উলিয়াই ল'লোঁ আৰু ওপৰত ঢালি দিলোঁ পিঁয়াজ ঢলাৰ পিছত মই অলপ চচো ঢালি দিম। পিঁয়াজ অকণমান হ'লে খাই ভাল লাগে। আৰু এতিয়া হৈ গ'ল খাবলৈ ৰেডি। এখন কাটা চামুচ দি দিওঁ, আমি খাই লওঁ। ঋষিয়ে খাই আছে। ঋষি, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। খাবলৈ ভাল হৈছে? ৰাতিপুৱা 4টাতে উঠি ঋষি আৰু মানুহজনে গা পা ধুই ছট পূজা চাবলৈ গৈছে। মই নগ'লোঁ, মোৰ গাটো ভাল নাছিলে। মানুহজনে ভিডিঅ' কৰি আনিছে, সেয়াই আপোনালোকক দেখাইছোঁ। এতিয়া যোনখন পূজালৈ গৈ আছে সেই পূজাখন ষ্টেচনৰ ওচৰতে পাতিছে, লেখাপানীৰে হয়। আৰু পূজাখন চাবলৈতো মন আছিলে, কিন্তু গা বেয়া থকাৰ কাৰণে যাব নোৱাৰিলোঁ। মানুহ গৈ আছে লাহে লাহে ছট পূজাৰ টুকুৰি লৈ কেনে। তেওঁৰ লগত পাপু গৈছিলে। এইখন গেট হয়, এইফালৰ পৰাই সোমাই যাব লাগে। তলত পাতিছে ঘাটত। এয়া চোৱা ঘাটখন কিমান ধুনীয়াকৈ সজাইছে আৰু পানীৰ মাজত সূৰ্য দেৱতাৰ মূৰ্তি আছে। বিশেষকৈ সূৰ্য দেৱতাকে পূজা কৰা হয়। মানুহবিলাকে চব চাবলৈও আহিছে আৰু বেছিভাগ মানুহ পূজা কৰিছে আৰু এনেকেই পূজা কৰে বহি কেনে। ব'লক আপোনালোকেও চাব।
মানুহজনেও এতিয়া গৈ আছে পূজা কৰিবলৈ সূৰ্য দেৱতাক আৰু বহুত মানুহেও পূজা কৰি আছে। যোনে এই ছট পূজা কৰে বহুত নিয়ম নীতিৰ মাজেৰে কৰে, তেওঁলোকে ব্ৰতত থাকি এই পূজা কৰে আৰু পানীৰ ভিতৰত মানে সূৰ্য দেৱতা নোলোৱালৈকে থাকে। সূৰ্য দেৱতা ওলোৱাৰ পিছতহে আকৌ পূজা কৰি কেনে কিবা খায়, আগদিনাখনতো ভোকতেই থাকে। এই পূজাত মানুহে ভাল মনেদি যি খুজিলেও সেয়াই ভগৱানৰ পৰা পায়। এই পূজাখন হৈছে তিৰাপ গেটৰ পূজা। এই পূজাখনো বহুত ধুনীয়াকৈ সজাইছে, মানুহবিলাকেও পূজা কৰি আছে। ওপৰত তলত ঘাট আছে আৰু চাওকচোন ইমান মানুহ, দেখি ভাল লাগিছে। এই পূজাখন হৈছে ৩ মাইলৰ দলংখনৰ ওচৰৰে পূজা। এই পূজাখনো চব ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে আৰু এইফালে মানুহৰ মূৰ্তি বনাইছে, ইমান ধুনীয়া সজাইছে নহয়, দেখিয়ে ভাল লাগিছে। আৰু মানুহবিলাকো বহুত আহিছে, চাবলৈও আহিছে, পূজাও কৰিছে বহুত মানুহ। আজিলৈ ফ্ৰেণ্ডছ ইমানেই, আকৌ অন্য এটা ভিডিঅ' লগ পাম, তেতিয়ালৈ বাই।